যেনেকৈ আমাৰ এটা মানুহৰ ধাৰণা হৈ গৈছে কি চৰকাৰী চাকৰিহে চাকৰি আৰু মই সেইটো কেতিয়াও নামানো চৰকাৰী চাকৰি কেতিয়াও চাকৰি মানে সেইটোকে অকল যে আমাৰ লাইফ হ'ব সেইটো কথা নহয় আমি সকলো ভাল কাম কৰি উঠিব পাৰিব লাগিব কিন্তু ইয়াতে মই অকণমান ৰখাই দি কওঁ চৰকাৰী চাকৰি আছে মানে আপুনি ধুনীয়া ছোৱালী পাব নাই 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 আকৌ এই তেনেকুৱা এটা ক্ষেত্ৰত আকৌ দেখা পোৱা যে মাহৰ লাষ্টত আকৌ তুমি চাবা এই কিবা তোমাৰ সঞ্চয় পইচা এইবিলাক যে তেনেকুৱা আকৌ লোন লোৱাও দেখা পোৱা যায়নে তো সেই লাইফটো নালাগে মানে ন মানে তোমাৰ এটা বিজনেছমেন তাৰ ঠিক আছে আৰু যে মানুহে কয় ন কি লাইফ ছেটেল হৈ যায় চৰকাৰী চাকৰিত লাইফ ছেটেল আছে এইটো একদম মিছা কথা ছেটেল হ'লে আজি তুমি দেখা পোৱা নাই কিছুমান সোমাই থাকে ন অলপ লৈ মেলি কিনে ছেটেল যদি হ'লে হয় কিয় ল'লে হয় নল'লে হয় সেইটো কাৰণে মোৰ কথাটো হৈ গ'ল কি চৰকাৰী চাকৰিয়েই যে আমাৰ এটা অপশ্যন হ'ব এইটো নহয় এয়া নাথাকিলে যে আমি একোৱে কৰিব নোৱাৰিম আৰু সেইকাৰণে মই এটা সংগঠন কৰিছিলোঁ মানে খেতি কৰিও আমি ভাল এটা আমাৰ লাইফ চলাব পাৰোঁ স্পৰ্টছ লাইনত মই নিজে স্পৰ্টছৰ লগত জড়িত সেইটো কাৰণে মই নিজেও স্পৰ্টছ লাইনত যিমানখিনি ধৰা ল'ৰা ছোৱালী তেনেকৈ ভাল ভাল খেলি আহিছে সেই তেখেতসকলক ভাল আৰু তেনেকৈ পুৰস্কৃত কৰি আৰু উৎসাহ যোগাবলৈ কাৰণে তেনেকুৱা কিছু কাম কৰিছিলোঁ সেইবিলাক 2018-17 কৰা তো মই আপোনাক ইয়াতে আৰু অকণমান এড কৰোঁ আজিকালিৰ মাইণ্ডছেট চবৰে মাইণ্ডছেট হৈছে চৰকাৰী চাকৰি লাগে বা চৰকাৰী চাকৰি হ'লে মই ছেটেল বা মই ছাকচেছ তো সেইটো বুলি ভাবে তো আপুনি সেনেকুৱা যে ভাবা মানুহক কেনেদৰে বুজাব যে নাই চৰকাৰী চাকৰি আচলতে মোৰ জীৱন নহয় তাৰ বাহিৰেও বহুত কিবা আছে সেই বস্তুটো আপুনি অকণমান যদি চলিব পাৰে আচলতে চৰকাৰী চাকৰিটো কি হয় সেইটো আমাৰ মানে হ'লেতো ভাল নহ'লে কি কৰিম যদি নহয় কি আমি লাইফটো এনেকৈ পেলাই দিম নেকি সেইটো কেতিয়াও নহয় ন আমি লাইফটো আগুৱাবৰ কাৰণে কি কৰিব লাগিব আমি কাম কৰিব লাগিব আৰু আজিৰ তাৰিখত মই ভাবোঁ 30-40 হাজাৰ টকা দৰমহা দি এইটো লাইফ নকয় ন লাইফ মজা ক'ত আছে তুমি নিজে কৰিছোঁ মোৰ নিজৰ আজি ছুটি নাযাওঁ মই অফিচত নগ'লোঁ মই আজি ক'ৰবাত ঘূৰিব যাম মই আজি ঘূৰিব গৈছোঁ এইটো এটা লাইফ হয় লাইফটো এনজয় কৰিব পাৰিব লাগিব আৰু আজিৰ তাৰিখত চৰকাৰী চাকৰিতকৈ মই ভাবোঁ বেছি মানে চব ছাইডৰ পৰা সুবিধা আছে তোমাৰ নতুন আমি বিজনেছ ক্ষেত্ৰত আগবাঢ়িব লাগে আৰু বিভিন্ন ৱে আছে এতিয়া বহুতে ভাবে আমাৰ উঠি খেতি কৰিমনে আমি খেতি কৰি মানুহে মাৰ্চিডিজ কিনি আছে হয় নাই এতিয়া তুমি কৈছা এজন চৰকাৰী চাকৰি খালি যদি মাৰ্চিডিজ কিনে তাৰ ঘৰত গাড়ী আহি নাপাওঁতে কিন্তু ইনকাম টেক্সৰ মানুহ আহিব কিন্তু এজন বিজনেছমেন এজন খেতিয়কে খেতি কৰি কিনে বিজনেছ কৰি কিনে মাৰ্চিডিজ জেগুৱাৰ চব কিনি আছে ন তাক এতিয়া কাক আমি ছেটেল বুলি ক'ম কিন্তু তথাপিও আমাৰ এনেকুৱা লাগে মই আপুনি বজাৰ এখনত যাব বজাৰত গভৰ্ণমেণ্ট চাকৰি এজন গ'লে আৰু এজন বিজনেছমেন কৰা দুজনেই গ'লে বজাৰ কৰিব যোৱাৰ পিছতে তাতে সেই বিজনেছমেনে বজাৰত যিটো ডাঙৰ মাছ সেইটো কিনিলে আৰু চাকৰি কৰা মানুহজন চৰকাৰী চাকৰি সৰু মাছ যিটো সেইটো কিনিলে পাৰ্থক্য এইটো বাট তথাপিও আমি বুজি নাপাওঁ যে আমি বজাৰৰ পৰা সৰু মাছ কিনি আনিলোঁ কিন্তু আমাৰ সেইটোৱে লাগে কিন্তু আমি বুজি নাপাওঁ মানে মানুহৰ ধাৰণা আচলতে এইটো আচলতে সৰু চবকে সোমাই দিয়া গৈছে মানে ব্ৰেইনতকৈ চৰকাৰী চাকৰি কৰা মানে তোমাৰ মানে ছেটেল এই বস্তুটো ছেটেল শব্দটো আহি গৈছে কিন্তু ছেটেল কোনোৱে নহয় আজিৰ তাৰিখত ছেটেল কোনো নহয় ছেটেল হ'লেতো মানুহে আজিৰ তাৰিখত এইবিলাক বহুত কিছু কাম নকৰিলে হয় কাৰণ আজিও চৰকাৰী চাকৰি কৰা মানুহ এজনে কিন্তু বিভিন্ন বেলেগ বিজনেছো কৰি থাকে যদি চৰকাৰী চাকৰি কৰিলে যদি ছেটেল ডাউন হয় তেখেতৰ বিভিন্ন বিজনেছ নাথাকে আজি ঘৰত কিছুমানে ভাড়াঘৰ দি আছে কিয় দিছে নালাগে মই চৰকাৰী চাকৰি কৰিছোঁ মোক দৰকাৰ নাই বা আজি বিভিন্ন কিবা দোকান আছে গেলামালৰ দোকান আছে বিভিন্ন আছে চাবাচোন বিভিন্ন মানুহৰ আছে দৰকাৰ নাই নকৰিলে হয় মই ছেটেল আছোঁ তেখেত ছেটেল নহয় বুলি ভাবে তেখেত জানে যে মই এইটো দৰমহাত মই চুইটেবল নহয় চ' তেখেতে বিজনেছ কৰিছে এতিয়া বিজনেছ কোনটো ষ্টেজত আছে তো আমি কৰিব পাৰিব লাগিব আচলতে আৰু মানুহে আচলতে ভাঙি পৰিব নালাগে বহুতে এই বস্তু প্ৰব্লেম আমাৰ উঠি অহা নৱপ্ৰজন্মৰ এতিয়া এইটো বস্তু হৈছে কি চাকৰিটো আমাৰ ইজি ৱে হৈ গ'ল ন ইজি ৱে নহয় কষ্ট কৰিব লাগে কষ্ট কৰাটোৱে মেইন বস্তু কষ্ট কৰি গ'লে তাৰ যোনটো ফল পাম সেইটো মানে মিঠাই বেলেগ আমেজে বেলেগ ন